বেক টু মাই ইউটিউব চেনেল গাইজ মই তৃষ্ণা আকৌ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ নমস্কাৰ প্ৰত্যেককে কি ক'ম আৰু মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি বিয়া প্ৰত্যেকে জানে মই কৈছিলোঁ যে মোৰ মাহীৰ বিয়া আছে আৰু এতিয়া মই ৰেডি হৈছোঁ প্লিজ মোক কমেণ্টত জনাব মই কেনেকুৱা লাগিছোঁ মই এনেকুৱা মই বেয়া লাগিছোঁ বাট যদিও প্লিজ আপোনালোকে ক'ব যে কেনেকুৱা লাগিছে আৰু মই বিয়া আধা আধি হৈছে আৰু আমি ৰেডি হ'লোঁ পূৰা ৰেডি হোৱাৰ পিছত এতিয়া আমি অলপমান ফটো চটো উঠিছোঁ আৰু ফটো চটো নুঠিলে বিয়াৰ মজাটোৱে নালাগে সেইকাৰণে অলপ ফটো উঠিছোঁ আৰু ইয়াৰ পিছত মই আপোনালোকক দেখাই গৈছোঁ বিয়াত কি হৈছে বিয়াত কি খাম পেট মানে পেটত বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই মেগী খালোঁ মেগী খোৱাৰ পিছত আৰু একো খোৱা নাই চ' এতিয়া অলপ ভোক লাগিছে তো ভোক লগাৰ কাৰণে খানাটো দেখাই লওঁ নেকি বাৰু খানা কি বনাইছে মই সেইটো নিবিচাৰোঁ মানে খানাটো দেখাম কিন্তু খোৱাৰ সময় দেখাম নেকি বাৰু ঠিক আছে বাৰু সেইখিনি হওক কিন্তু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে হাউ আই এম লুকিং চৰি এতিয়া ইংলিছ ভুল হয় মোৰ যদিও कभी सी खुशी চৰি দেই মেকআপৰ কথা পাতিছিলে বাট একো নাই মই মানে ইমান ভাল এইটো নহয় মাহীহঁতে হাঁহিছে ইয়াত বাট একো নাই মই স্পেচিয়েল নিদিওঁ নেকি বাট ঠিক আছে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাট এতিয়া মই দেখাই লওঁ নেকি কি বনাইছে মই আৰু মোৰ মাহী ইয়াত বহি আছোঁ চকীত আমি খুব অকলশৰীয়াকৈ বহি আছোঁ এইকাৰণেই বহি আছোঁ কাৰণ তাত মানুহ আছে বেলেগ মানুহ আছে যেতিয়া আমি আৰু বাহিৰৰ মানুহবিলাক মানে দুয়োপক্ষ যিহেতু মিলিছে আৰু কিনো কিয় হাঁহিছা ইউটিউব ব্লগৰ পৰা আজিকালি নোৱাৰিয়ে মানে আৰু লাজেই লাগি যায় আমাৰ হয় নেকি লাজেই লাগিছে মানুহ আহিছে পিছত
ইয়াতে বকচোন আপুনি চেকখন চেঞ্জ কৰি লওক নহ'লে মানে চাহ অলপো দিয়া নাই ইমানেই ভেলিউ নাই আমাৰ প্লিজ ইউটিউব ব্লগত যদি আহিবলৈ হয় আৰু এয়া আপোনালোকে দেখিছে দৰা কইনাই নিজৰ মাক দেউতাকক মান ধৰিছে সেৱা লৈছে আৰু দেখিলে যে দৰা কইনাই নিজৰ মাক দেউতাকক মান ধৰি আছে চ' সেইকাৰণে বাকীবিলাক মান ধৰা মই নেদেখালোঁ কাৰণ যদি বাকীবিলাক মান ধৰা যদি মই দেখাওঁ তেনেহ'লে বহুত সময় লাগিব আৰু আচলতে বহুত সময় যদি ভিডিঅ'টো যদি হৈ যায় তেনেহ'লে আপোনালোকে হয়তো চাবলৈ অলপমান আমনি পাব পাৰে কিন্তু সেয়াই আৰু মান ধৰিছে প্ৰত্যেককে যিসকল দৰা ঘৰৰ পৰা আহিছে সেইসকলকো আমাৰ ইয়াৰ পৰা ধৰা হ'ব চ' সেয়াই এতিয়া আচলতে টেবুলত বহি আছোঁ কিন্তু খানা চানা একো অহা নাই বাৰু দেই সন্মুখত আচলতে খানা দিয়াৰ ব্যৱস্থা কৰা হৈছে মোৰ ভতিজাজনী আচলতে ভতিজা নে ভাগিন ভতিজাই হ'ব চাগে ভতিজাই মই ইউটিউবত ভিডিঅ' বনোৱা দেখি তাইও বনাই আছে চ' সেইকাৰণে তাইক দেখাই লওঁ নেকি আৰু তাই কেনেকৈ ভিডিঅ' বনাই আছে চ' সেইটো চাই লওক অঁ কোৱা কোৱা আকৌ তুমি ইউটিউবত ভিডিঅ' দিয়া নহয় নাই মোবাইলত কেমেৰা নাই দিয়া মই নাই দিয়া মই দিয়াহেঁতেন মোৰ মুখখন হ'লে থলোহেঁতেন এই এতিয়া যে ওচৰতে মানে হেৰি জেঠাই নেকি জেঠাই আকৌ হেৰি ল'ৰা চ' মই দেখুৱালোঁ তাই কেনেকুৱাকৈ ইউটিউবত ভিডিঅ' বনাই আছে চ' আচলতে কি হয় সৰু ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি কিবা এটা বস্তু দেখাওঁ তেওঁলোকে খুব সোনকালে আয়ত্ব কৰি লয় সেইটো আচলতে খুব তেওঁলোকৰ আচলতে স্মৃতিশক্তি এইটো সময়ত খুব বেছি থাকে চ' সেইকাৰণে সিহঁতি যিকোনো এটা কথা খুব স্পীডত শিকি যায় চ' সেইটো বাৰু হওক বাকী এতিয়া আমি বহি আছোঁ আচলতে খানা ইয়ালৈ অহা নাই খানা বনাই আছে আৰু টাইমটো আচলতে কিমান হৈছে মই নাজানো টাইমটো চাগে বাজিছে 11টামান বাজিছে নেকি হয় 11টামান বাজিছে হয় নি নাজানো আৰু এতিয়া মেকআপ যে কৰিলোঁ মই এসোপামান এতিয়া মানে ঘৰত গৈ খুব টেনশ্যন হ'ব মোৰ মই ৰেগুলাৰ 9টাৰ পৰা 10টালৈকে টেনশ্যন লওঁ ৰাতি মই 9টা বজাত শুই যাওঁ আৰু 10টা বজালৈকে কিছুমান টেনশ্যন লৈ লওঁ আৰু টেনশ্যন লোৱাৰ পিছত টেনশ্যনবিলাক কিছুমান সিদ্ধান্ত মানে কিছুমান ছল্ভ কৰোঁ টেনশ্যনবিলাক কিছুমান ছল্ভ কৰিব নোৱাৰোঁ এনেকৈ মোক বহুত কিছুমান টেনশ্যন থাকি যায় চ' সেনেকৈ টেনশ্যনবিলাক লওঁ আৰু সেইটো সময়তে মই আৰু এটা টেনশ্যন ল'ব লাগিব যে যদি মোৰ মুখত পিম্পল ওলায় তেনেহ'লে মই কেনেকুৱা লাগিম মই ভিডিঅ' দিলোঁ নহয় এটা গম পোৱা নাই ইউটিউবৰ মেকআপৰ বস্তু একো নাই গ'লোঁ মাছ আহিলেই ফাৰ্ষ্ট দেখিছানে দাইল অহাই নাই অঁ মা দাইল দিয়ক আৰু সেই চালাডো এইফালে আনিব এইফালে দিয়াই নাই মোক এহেদাই দিব নালাগে নকৰিবা না প্লিজ মই বৰ গৰম গৰম মজা খাই বৈ চুৱেটাৰটো পিন্ধি ল'লোঁ আৰু এতিয়া আচলতে খুব ৰাতিয়ে হৈ গ'ল আৰু লাইটৰ ওচৰত আছোঁ খুব পোহৰ আহিছে বাৰু হ'ব দিয়ক পোহৰে আহক আৰু চ' আমাৰ কি হ'ল কি প্ৰায়বিলাক মানুহ নাইকিয়া হৈ গ'ল আৰু এতিয়া মই পূৰা পেণ্ডেলখনৰ মাজত একদম খালী আছোঁ আৰু দুবাৰ খালোঁ আৰু
বেছি খাব নোৱাৰিম মই বা ঠিক আছে এতিয়া বহুত ঠাণ্ডা লাগিছে চুৱেটাৰ টুৱেটাৰ পিন্ধি ল'লোঁ আৰু এতিয়া 7টামান বজাত যামগৈ কাৰণ কাইলৈ মোৰ এটা প্ৰাইজ ল'বৰ কাৰণে মই এঠাইত যাব লাগিব চ' প্ৰাইজ এটাৰ কাৰণে যাব লাগিব চ' সেইকাৰণে এতিয়া অলপমান আৰু দেৰিকৈ ইয়াৰ পৰা যামগৈ চ' আজিৰ যিটো ব্লগ সেইটো ইয়াতে সামৰণি মাৰিলোঁ চ' বাই বাই প্লিজ কি চোৱানো চ' প্লিজ ছাবস্ক্ৰাইব মাই চেনেল বাই 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 দিয়া